হেল্ল' এভৰিৱান, মোৰ আন এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম। আজি মই মিনি ব্লগ বনাইছোঁ। আজি আমি খাম বগৰী খুন্দা, তো আপোনালোককো দেখুৱাই যাম। এয়া বগৰী, এয়া নিমখ, জলকীয়া আৰু কঁঠালৰ সৰু ফলটো, আমি আচলতে মুচি বুলি কওঁ। আপোনালোকে কোনে কোনে কি কয় জনাবচোন। এয়া আমি বগৰীখন দি ল'ম। আপোনালোকে মাত শুনিয়ে পাইছে, আমাৰ ফেমিলি ডাঙৰ, তো মানুহ বহুত, সকলোৱে লগ লাগি খাম আৰু এনেকৈ সকলোৱে লগ লাগি বগৰী বা যিকোনো টেঙা খোৱাটোৰ মজাই বেলেগ হয়, নহয়নে? বগৰীকেইটা বহুত ভাল আছিল। প্ৰথমে দেখিছে নহয় আপোনালোকে কিমান আছিল, এতিয়া চাওক কিমানখিনি হৈ গ'ল। এতিয়া নিমখ, জলকীয়া আৰু কঁঠালৰ এই সৰু ফলটো দি দিলোঁ, এয়া হৈয়ে আছে। এইফালে চাওক, বগৰী খোৱাৰ ইমানেই এক্সাইটেড যে খুৰাও মানে খুন্দি দিলে আৰু ৰ'বই পৰা নাই। বহুত টেষ্টি হৈছিল। ইয়াত কলপাত লাগিছিল, কলপাতত খালে আৰু বেছি মজা হ'ল। হয়তো আমি কলপাত নাপালোঁ, এনেকৈ খাই দিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।